পৰিয়ালটোক সুখী কৰি ৰাখিবলৈ সকলো ত্যাগ কৰা পৃথিৱীৰ আটাইতকৈ দায়িত্বশীল ব্যক্তিজনে পিতৃ। গাত শক্তি নাই, কিন্তু সন্তানৰ মুখত এমুঠি অন্ন তুলি দিয়াৰ বাবে নিজৰ কামিহাৰৰ ভৰসা কেতিয়াও হেৰাই নেপেলায়। কাৰোবাক হিৰো বুলি ভবাৰ আগতে দেউতাক মনত ৰাখিব, কাৰণ দেউতা এজন বাস্তৱৰ ছুপাৰ হিৰো। চিনেমাৰ কোনো অভিনেতাই আপোনাক চিনি নাপায়, একদণ্ড সময় আপোনাক দিব নোৱাৰে। আপুনি খোৱা ৰুটিৰ একগ্ৰাম আটা আপোনাৰ প্ৰিয় অভিনেতাগৰাকীয়ে আপোনাক নিদিয়ে, অথচ সেইজন আপোনাৰ প্ৰিয় অভিনেতা, ছুপাৰ হিৰো। কিন্তু আপোনাৰ অভাৱ, আপোনাৰ স্কুলৰ ফিজ, আপোনাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি 40 ডিগ্ৰী তাপ নেওচি কপালৰ ঘাম মাটিত পেলাই আপোনাক আপোন কৰি লোৱা সেই নিঃস্বাৰ্থ মানুহজন পিছ পৰি যাব। হিৰো বুলি ভাবক আপোনাৰ পিতাক, আপোনাৰ বাবাক, কাৰণ তেওঁ হৈছে আপোনাৰ বাস্তৱৰ ছুপাৰ হিৰো। 20 ফুট দীঘল বগা পৰ্দাৰ আঁৰত থকা সেই মিছা কালাকাৰ নহয় তেওঁ। এজন পিতৃ এজন সন্তানৰ লাইফ ছাপোৰ্ট হয়। সন্তানৰ জীৱনৰ অন্যতম ডাঙৰ কৃতিত্ব হ'ল এজন পিতৃ। পকেট খালী কিন্তু কেতিয়াও না ক'ব নোৱাৰা মানুহজনেই বাবা। নিজে হতা জোতা পিন্ধে, কিন্তু পৰিয়ালৰ বাবে নতুন জোতা লৈ অহাজনেই পিতৃ। দেউতাতকৈ ধনী কোনো দ্বিতীয় ব্যক্তি নাই, বাবা।